আজি আমি শিকিম দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ পাঠৰ অনুশীলনী 3.3 কুৱেশ্যন নম্বৰ 1 প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা। ইয়াৰ আমি 1 নম্বৰটো কৰিম। ইয়াৰ আমি কুৱেশ্যন নম্বৰ 1ৰ 1টো কৰিম x plus y is equal to 14 x minus y is equal to 4। দিয়া আছে সমীকৰণ দুটা। x plus y is equal 14 এটার নাম দিলো 1 নম্বর সমীকরণ, আর x minus y is equal 4 এটার নাম দিলো আমি 2 নম্বর সমীকরণ। 1 নম্বৰ সমীকৰণৰ পৰা 1 নং সমীকৰণৰ পৰা 1 নং সমীকৰণৰ পৰা x plus y is equal to 14 or x is equal to 14 minus y এটার নাম দিলো আমি 3 নম্বৰ সমীকরণ। এতিয়া x ৰ মান 2 নং সমীকরণ 2 নংত বহুৱাই 2 নংত বহুৱাই পাওঁ x minus y is equal to 4। x ৰ মান বহুৱাম 14 minus y is equal 4। 14 minus twice y is equal 4 minus twice y to বাওঁফালে ৰাখি 14 টো সোঁফালে পাৰ কৰি দিম minus 14 is equal minus 10 or twice y is equal to 10 minus minus cancel হল again or y is equal to 10 by 2 এটো কাটিলে হ'ব y is equal 5 y is equal to 5 এটাকে y is equal to 5 তাৰপিছত y এর মান 1 নম্বৰ বহুৱাই 1 নম্বৰ বহুৱাই পাওঁ y এর মান আমি 3 নং সমীকৰণত বহুৱাম 1 নম্বৰ 3 নং সমীকৰণ বহুৱাম x is equal 14 minus y 14 y এর মান বহুৱাম আমি 5 is equal 14 minus 5 is equal to 9 এটাকে x is equal 9 এটাকে নির্ণয় সমাধান x is equal 9 y is equal to 5